নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেই মই প্ৰতি সানডে 8 বজাৰ পৰা 1 বজালৈ এসেনচিয়েল হেল্থ কেয়াৰত উপস্থিত থাকোঁ আৰু আজিও ব্যতিক্ৰম নহয়। আজিও মই বৰ্তমান এসেনচিয়েল হেল্থ কেয়াৰত উপস্থিত আছোঁ আৰু আপোনালোকক আজি দেওবাৰ বুলি এটা ডিসঅৰ্ডাৰৰ বিষয়ে জনাব বিচাৰিছোঁ, যিটো চেৰিব্ৰেল পালচি। চেৰিব্ৰেল পালচি হৈছে ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দেখা পোৱা যায়। এইটো চাইল্ডহুডৰ পৰা আৰম্ভ হয়। এইটো এটা চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ ডিছঅৰ্ডাৰ। চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম যদি ডেমেজ হয় তেতিয়াহ'লে এনেকুৱা ডিছঅৰ্ডাৰ দেখা দিয়ে। আৰু এই ডিছঅৰ্ডাৰটো প্ৰগ্ৰেছ খুব কম হয়। নিউৰলজিকেল ডিছঅৰ্ডাৰ ডিউ টু ডেমেজ অফ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। চ' এইটো ল'ৰা ছোৱালীবিলাকৰ দেখা যায়। কাৰণ হৈছে কাৰণ বিভিন্ন ধৰণৰ আছে। এণ্টিনেটেল কজ, যেতিয়া মাকজনী প্ৰেগনেণ্ট থাকে তেতিয়াৰ পৰা এই এণ্টিনেটেল কজ হ'লে জেনেটিক কাৰণত হ'ব পাৰে। যদি মাকৰ হাইপ'গ্লাইচেমিয়া থাকে তেতিয়া হ'ব পাৰে। এনি ইনফেকশ্যন, ট্ৰমা ডিউৰিং প্ৰেগনেঞ্চি, যদি মাকৰ কিবা ইনফেকশ্যন হয়, কিবা ট্ৰমেটিক কজ হয় তেতিয়া হ'ব পাৰে। আৰু নিউনেটেল কজ ডিউৰিং ডেলিভাৰীৰ লগত যদি ফৰ্চেড ডেলিভাৰী হয় তেতিয়া ট্ৰমেটিক কাৰণত ব্ৰেইন ডেমেজ হ'ব পাৰে ডিউৰিং ডেলিভাৰী। আৰু জন্মৰ কিছুদিন পাছত যদি হয়, যিটো পষ্টনেটেল কজ বুলি কয়, এইটো জন্মৰ কিছুদিন পাছত আপোনাৰ ট্ৰমেটিক কজৰ কাৰণে হ'ব পাৰে। 2 নম্বৰ, ইনফেকশ্যন, এনি ইনফেকশ্যন লাইক মেনিনজাইটিছ মানে আপোনালোকে জানে, মেনিনজাইটিছ শব্দটো শুনি আছে। আমাৰ ব্ৰেইনটো এটা ফ্লুইডৰ ওপৰত ভাহি থাকে, চেৰিব্ৰেল স্পাইনেল ফ্লুইড বুলি কয়। তাত এখন যিটো ভাহি থাকে তাত এখন মেনিনজাইটছ বুলি মেমব্ৰেইন থাকে। সেই মেমব্ৰেইনখন যদি ইনফ্লামেশ্যন হয় তাক মেনিনজাইটিছ বুলি কয়। আৰু মেনিনজাইটিছ হ'লেও চেৰিব্ৰেল পালচি হ'ব পাৰে। আৰু চিভিয়াৰ জণ্ডিছৰ কাৰণে হয়। চিভিয়াৰ জণ্ডিছ যদি হৈ থাকে তেতিয়া আপোনাৰ চেৰিব্ৰেল পালচি হ'ব পাৰে। ক্লাছিফিকেশ্যন বুলি ক'বলৈ গ'লে চেৰিব্ৰেল পালচি একৰ্ডিং টু টাইপ, স্পাষ্টিক, এথিটইড, এটেক্সিক এণ্ড মিক্স একৰ্ডিং টু দ্য টাইপ। গতিকে কোৱাড্ৰিপ্লেজিয়া, ডাইপ্লেজিয়া, মনোপ্লেজিয়া, পেৰাপ্লেজিয়া এনেকুৱা ধৰণৰ। ক্লিনিকেল ফিচাৰ বুলি ক'বলৈ গ'লে আমি দেখা পাওঁ যে মটৰ ডিছঅৰ্ডাৰ কাৰণে মটৰ ডিছঅৰ্ডাৰ দেখা পোৱা যায়। ট্ৰেমাৰ দেখা পোৱা যায়, বাচ্ছাটো কঁপনি উঠে, ট্ৰেমাৰ, ডিছকাইনেচিয়া, ছ'চিয়েল ডেভেলপমেণ্ট নহয়, স্পীচ প্ৰব্লেম থাকে, এণ্ড স্পাষ্টিক হয়। তাৰপিছত গতিকে এইবিলাক প্ৰব্লেম আমি দেখা পাওঁ, চিটি চাইল্ডৰ ওপৰত দেখা পোৱা যায়। আৰু ট্ৰিটমেণ্ট বুলি ক'বলৈ গ'লে আমি ট্ৰিটমেণ্ট কৰিব লাগিব মেডিকেল মেনেজমেণ্ট, পেডিয়াট্ৰিচিয়ানক প্ৰথম দেখাব লাগিব, নিউৰলজিষ্টক দেখাব লাগিব, ফিজিঅ'থেৰাপি, অকুপেশ্যনেল থেৰাপি, প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স এইবিলাকৰ সহায় লৈ এটা চেৰিব্ৰেল পালচি আমি মেনেজ কৰিব পাৰোঁ। এইটো কিয়ৰ নহয়, আপোনাৰ মেনেজেবল হয়। গতিকে আমি তাক মেনেজে কৰিব পাৰোঁ। আপোনালোকে ডক্তৰৰ পৰামৰ্শ লওক মেনেজ কৰিবলৈ। চেৰিব্ৰেল পালচি যদি আপোনাৰ ওচৰৰ পাজৰত যদি চেৰিব্ৰেল পালচি পেচেণ্ট আছে তেতিয়াহ'লে তেওঁলোক ডে টু ডে লাইফ জীয়াই থকাৰ কাৰণে কেনেকৈ ডক্তৰৰ পৰামৰ্শ লৈ তেওঁ আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কে জনাওক। আৰু আমাৰ এটা আপোনালোকক সুখৰ খবৰ দিওঁ যে আমাৰ এসেনচিয়েল হেল্থ কেয়াৰত ডে কেয়াৰ প্ৰগ্ৰেম আমি ৰাখিছোঁ। এই বাচ্ছাবিলাকক ডে কেয়াৰ ৰিহেব প্ৰগ্ৰেম ৰাখিছোঁ। তেওঁলোকক আমি ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈ ৰাখি ৰিহেব কৰিম। কেনেকৈ তেওঁ দিনটো কেনেকৈ চলিব পাৰে, তেওঁৰ জীৱনটো কটাব পাৰে। আৰু আমি কি কৰিছোঁ যে সেই বাচ্ছাবিলাকৰ কাৰণে গান, ছিংগিং, ডান্সিং,
আৰ্ট এইবিলাক আমাৰ ইয়াত ট্ৰেইনিং দিয়া হয়। তাৰ উপৰিও আমি তেওঁলোকক লাহে লাহে কম্পিউটাৰ ট্ৰেইনিং দি এনেকৈ দি তেওঁলোকক আগবঢ়াই নিম, আৰু যাতে তেওঁলোকে তেওঁলোকৰ জীৱনত আগবাঢ়ি গৈ নিজৰ যিটো নিজে চলিব পাৰে তাৰ কাৰণে আমি আগবঢ়াই নিম। ধন্যবাদ। আহক আপোনালোকে এছেঞ্চিয়েল হেল্থ কেয়াৰত আহি যোগাযোগ কৰক।